তাহানিৰ দিনবোৰৰ কথা মনত আছেনে আপোনালোকৰ? যেতিয়া আমি দেওবাৰে ৰাতিপুৱা উঠিছিলোঁ, ৰেডিঅ'ত অকণিৰ মেল শুনিছিলোঁ, তাৰপিছত দুপৰীয়ালৈ শক্তিমান চাইছিলোঁ, চোৱা শেষ হোৱাৰ পিছত চোতালত যাই কিনে লাটুমৰ দৰে ঘূৰি আছিলোঁ আৰু শক্তিমান হ'বলৈ ট্ৰাই কৰি আছিলোঁ। সেই সময়ত গাঁৱে ভূঞে ছেটেলাইট টিভি নাছিল, এটা ব্লেক এণ্ড হোৱাইট টিভি আছিল য'ত মাত্ৰ দুটা চেনেল আহিছিল, DD নেশ্যনেল আৰু DD নিউজ। তাৰে কিছুমান শ্ব'ৰ কথা আপোনালোকক মনত পেলাই দিওঁ আৰু অলপ ভিডিঅ'টো চাই শেষত জনাব আপুনি কি কি শ্ব' চাইছিল। আৰু এনেকুৱা ধৰণৰ টিভি, ৱেব ছিৰিজ আৰু চিনেমা ৰিলেটেড খবৰৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ। ये है दूरदर्शन और आप देख रहे हैं नेशनल चैनल। নাম্বাৰ 1 ৰামায়ণ। আজিৰ তাৰিখলৈকে ৰামায়ণক লৈ যিমানবোৰ মুভি আৰু চিৰিয়েল আহিছে সেই সকলোবোৰৰ ভিতৰত ৰামানন্দ সাগৰৰ এইখন ৰামায়ণ আটাইতকৈ ভাল আছিল। ৰামায়ণ দিয়াৰ সময় হ'লে ককা দেউতা, আইতা, আব্বা, আম্মা, খুৰা খুৰী, দাদা বাইদেউ সকলোৱে আহি টিভিৰ সন্মুখত গোট খাইছিল, উদ্দেশ্য এটাই ৰামায়ণ চাম। চিৰিয়েলখনত অভিনয় কৰা অভিনেতা বা অভিনেত্ৰীসকলক আজিও আমি পাহৰিব পৰা নাই। ভগৱান শ্ৰীৰামৰ অভিনয়ত অৰুণ গোবিল, মাতা সীতাৰ ৰোলত দীপিকা, সুনীল লাহৰী এজ লক্ষ্মণ, অৰবিন্দ ত্ৰিবেদী ৰাৱণৰ ভূমিকাত, দাৰা সিং এজ হনুমানজীৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁলোকে কৰা অভিনয় আজিলৈকে আমাৰ মনত আছে। तेरे जैसे हर दुराचारी को एक समय इस बात का आभास हो जाता है कि उसका अंत समय आ गया है, और तब वो एक घायल सांप की भांति सुरक्षा की पिल ढूंढता फिरता है, परंतु उसे कहीं सुरक्षा नहीं मिलती। ভিজুৱেল ইফেক্টছৰ কথা তেতিয়া আমাৰ মনত সিমান একো অহা নাছিল। তেতিয়াৰ সময়ত এইখন আমাৰ বাবে পাৰফেক্ট আছিল। ৰামায়ণ বুলি ক'লে আমাৰ 90s ল'ৰা ছোৱালীৰ মনত এইটো ৰামায়ণৰ কথাই প্ৰথমে মনত আহে। নাম্বাৰ 2 শক্তিমান। বোধহয় 90 দশকত জন্ম পোৱা এনেকুৱা কোনো ল'ৰা ছোৱালী নাই যিয়ে শক্তিমান চোৱা নাছিল। ৰামায়ণৰ পিছতো যদি কোনো চিৰিয়েলৰ জনপ্ৰিয়তা একদম শীৰ্ষত উঠিছিল সেইটো আছিল শক্তিমান। ছুপাৰমেন, স্পাইডাৰমেন, বেটমেন, আইৰনমেন এইবিলাকৰ আগত আমাৰ প্ৰথম ছুপাৰ হিৰো আছিল শক্তিমান। ইয়াৰ টাইটেল ছংটো শুনিলে আজিও আমাৰ গাৰ নোম শিয়ৰি উঠে। शक्ति है, दुनिया बदल सकती है, फूलों में ढल सकती है, शोलों से जल सकती है। ইয়াৰ প্ৰতিটো চৰিত্ৰ শক্তিমান, ডক্টৰ জেকল, গীতা, তমৰাজ কিলবিছ, কালী বিল্লী, জে কাপালা, টয়মেন আৰু বহুতো আছে এনে চৰিত্ৰ যিবোৰ আজিও আমাৰ মনত আছে। এই কেৰেক্টাৰবিলাকে কোৱা প্ৰতিটো ইউনিক ডায়লগ যেনে ये शक्ल है अंधेरे की, अंधेरे का राजा हूं मैं, तमराज किल्विश हूं मैं। बचो शक्तिमान, बचो बचो, इस कॉमेट से बचो। তেতিয়া আমাৰ মুখে আছিল এজন সাধাৰণ মানুহে নিজৰ কুণ্ডলিনী শক্তি জাগৃত কৰি শক্তিমান হয় আৰু পাপৰ বিৰুদ্ধে যুদ্ধ কৰে। এইটোৱে আছিল ইয়াৰ কাহিনী। এই শ্ব'ৰ অন্যতম ভাল দিশ আছিল শেষৰ ফালে থকা ছোটি মগৰ বড়ি বাত নামৰ ছেগমেণ্টটো, য'ত শক্তিমানে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ উদ্দেশ্যে কিছুমান নীতি শিক্ষা দিছিল আৰু আমি সেইবোৰ মানিও লৈছিলোঁ। ঘৰত একদম সৰু শিশুজনৰ পৰা আৰম্ভ কৰি ঘৰৰ বৃদ্ধজনেও চাইছিল এইটো শ্ব'। ইয়াৰ জনপ্ৰিয়তা ইমানেই বেছি আছিল, মই আজিও মাজে মাজে ইউটিউবত শক্তিমানৰ এপিছড বিচাৰি চাওঁ। নাম্বাৰ 3 জুনিয়ৰ জি জেম জেমি বুম। Jamie, boom. আৰু এনেকৈ আমি আমাৰ শৈশৱৰ আৰু এটা ছুপাৰ হিৰো পাইছিলোঁ জুনিয়ৰ জি। যদি কাহিনীটো মনত নাই অলপকৈ মনত পেলাই দিওঁ। গৌৰৱ নামৰ ল'ৰা এজনৰ কাহিনী এইটো। এদিন এখন স্পেচৰ পৰা উল্কাপিণ্ড এটা ভাঙি টুকুৰা টুকুৰি হয় আৰু চাৰিওফালে সিঁচৰিত হৈ যায় আৰু তাৰে এটা টুকুৰা আহি পৃথিৱীত পৰে আৰু সেই টুকুৰাটো গৌৰৱৰ ঘৰৰ কাষত পৰে। সেই টুকুৰাটোৰ পৰা এটা শব্দই গৌৰৱক মাতে। টুকুৰাটো এটা যাদুই শক্তি আছিল আৰু সেই শক্তিয়ে গৌৰৱক এটা আঙুঠি দিয়ে আৰু কয় জি জেম জেমি বুম।
তাৰপিছত গৌৰৱে সাধাৰণ মানুহৰ পৰা ছুপাৰ হিৰোলৈ ট্ৰান্সফৰ্ম হয় আৰু তাৰ পিছৰ পৰা পৃথিৱীত ঘটি থকা অন্যায় অত্যাচাৰৰ বিৰুদ্ধে যুঁজি যায়। এই শ্ব'টোতো বহুতকেইটা আইকনিক কেৰেক্টাৰ আছিল, যেনেকুৱা ফিমা চল, লিণ্ডা, ববো, হেলমা। আপুনি ইউটিউবত চাৰ্চ কৰিলে এতিয়াও জুনিয়ৰ জিৰ এপিচডছ পাব, মন গ'লে চাই ল'ব পাৰে। নাম্বাৰ 4 বংগ। দূৰদৰ্শনৰ এইটো শ্ব' দিছিল শনিবাৰে। প্ৰথমটো হিন্দী এলিয়েন যদি আপুনি কৈ মিল কেয়াৰ যাদু বুলি ভাবিছে তেন্তে ভুল হ'ব। বংগ আছিল প্ৰথমটো হিন্দী ভাষী এলিয়েন। কাহিনীটো বিৰাট চিম্পল আছিল। বংগ বেলেগ সৌৰজগতৰ বেলেগ এটা গ্ৰহৰ পৰা অহা বংগৰ গাত বহুত ধৰণৰ ছুপাৰ পাৱাৰ থাকে, যিবোৰ প্ৰয়োগ পৃথিৱীত কৰে আৰু আমি সেইবোৰ চাই আমেজ পাইছিলোঁ। VFXৰ কথা তেতিয়া বেছিকৈ মনত অহা নাছিল, একচুৱেলি জনাও নাছিলোঁ, কিন্তু শ্ব'টো সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে পাৰফেক্ট আছিল। নাম্বাৰ 5 চন্দ্ৰমুখী। ৰূপনগৰৰ ৰাজকন্যা চন্দ্ৰমুখী, যাৰ ৰূপৰ কোনো তুলনা নাই। তাইৰ ৰূপৰ চৰ্চা বহুত দূৰ দূৰ ৰাজ্যলৈকে বিয়পি আছে। সেই চন্দ্ৰমুখীক পাবলৈ বহুতো ৰাজকুমাৰ আহে আৰু এনেকুৱা ইয়াৰ কাহিনী চলি থাকে। দূৰদৰ্শনৰ এই চন্দ্ৰমুখীৰ কাহিনী প্ৰতি দেওবাৰে প্ৰচাৰ কৰা হৈছিল। ৱেৰউলফৰ প্ৰথমটো কনচেপ্ট দূৰদৰ্শনত এইটো শ্ব'তে দেখুওৱা হৈছিল। যদিও ৱেৰউলফতকৈ কম কুকুৰ হেন বেছি লাগিছিল, তথাপিও এইটো এটা ৱেৰউলফ হৈ আছিল কনচেপ্টটো। এনেধৰণৰ আৰু বহুতো শ্ব' আছে যিবিলাক আমি সৰুতে চাইছিলোঁ। গোটেইকেইটা এটা ভিডিঅ'ত কোৱা সম্ভৱ নহয়, ভিডিঅ'টো বহুত লম্বা হৈ যাব। আজিলৈকে এই 5টা শ্ব'ৰ কথা আপোনালোকক কৈছোঁ, আপোনালোকে জনাবচোন ইয়াৰে কোনটো চাইছিল আপোনালোকে। থেংক ইউ, ছাবস্ক্ৰাইব কৰি দিব, বাটনটো টিপি দিব।